মান চাফা কৰিলোঁ আৰু যিমানখিনি পাৰিছোঁ। এইটো মাথাত কি হ'ল মাথাত? তো হে গাইছ, মই স্বাগতম জনাইছোঁ আমাৰ চেনেল বেটান চনুত। আৰু কালিৰ বিয়াখনটো দেখিলে আৰু কালি বিয়া সম্পূৰ্ণ শেষ হ'ল। মানে কালি মানে পাৰ্টি আছিলে, মানে দৰাৰ পাৰ্টি আছিলেতো, গতিকে আৰু শেষ। এতিয়া আৰু বিয়া নাই, খতম। গতিকে এতিয়াতো বৰ্তমান আমি পটককৈ ৰেডি হৈ কেনে আমি অফিচ যাব লাগিব। আৰু আজি অফিচত গৈ কেনে আধাৰ চিটিঙতো যাব লাগিব। কালি আধাৰ চিটিঙত তেনেকুৱা যোৱা নহ'লে, আৰু মানে কি আমাৰ ৰিপৰ্ট কেইটামান বনাব আছিলে আৰু আমাৰ এই হেড অফিচত কিছুমান কাম আছিলে, গতিকে আমি তাতে গ'লোঁ আৰু আমাৰ কামখিনি হ'ল বাৰু। এতিয়া বৰ্তমান মই এতিয়া ৰেডি হৈ গৈ থাকোঁ আমাৰ অফিচত। তাৰপিছত চাই কেনে চাব লাগিব, হয়তো আজি আমি যাব লাগিব চাগে আধাৰ চিটিং, কাৰণ মানে এইকেইদিন অলপ শ্ল' হৈ গৈছে। গতিকে ঠিক আছে গাইজ, চাই থাকক। ভিডিঅ' ভাল পালে লাইক কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু ধুনীয়া চাই কমেণ্ট এটা কৰি দিব। আৰু অফিচ পায়ে দেখিছোঁ যে আমাৰ অফিচৰ ছাইডৰ যোনবিলাক গছ আছিলে ডাঙৰ ডাঙৰ, সেয়া কাটি মেলি পূৰা শেষ কৰি দিছে। আৰু মইতো একো গম নাপাওঁৱে, আহি চাইছোঁ আৰু এয়া অৱস্থা। ঠিক আছে গাইজ, মই ওপৰত জনাই দিওঁ এবাৰ। চ' গাইজ, আজিকালি মানে ভিডিঅ'বিলাক যোনবিলাক শ্বুট কৰি আছোঁ সেইকেইটা অলপমান সৰু হৈ আছে, আৰু মানে একো দেখাব তেনেকুৱা ডাঙৰ পৰা নাই। কিন্তু মানে তেনেকুৱা একো নহয় না, মই শ্বুট কৰিব মেইনকেছ পাহৰি যাওঁ। আৰু অলপ আগতেই চাব পাৰে কোনো নাছিলে, আৰু এতিয়া চাওক এইসোপা মাইকী সোপা আহি কেনে আৰু পোৱালি সোপা আহি কেনে এয়া গছবিলাক যোনটো আছিলে মানে আমাৰ কাটি থোৱা, এইবিলাক কাটি মেলি পূৰা একদম নি আছে আৰু নিজৰ মৰ্জিৰে যি মন গৈছে তাকে কৰি আছে গাইজ। মানে একদম অবাইচ মানুহ এইবিলাক, আৰু কি ক'ম। এয়া ভিডিঅ' কৰি লৈছোঁ, চাব পাৰে। যি মন গৈছে এয়া গছ কাটি আছে, কোনোবাই কিবা খৰি নি আছে, মানে যি মন গৈছে তাকে কৰিছে গাইজ। কোনো কওঁতা নাই, ক'লেও মানে ইহঁতে শুনা নাই, আৰু মানে এবাৰ কৈ আহিছোঁ বাট কোনো গুৰুত্ব নাই। কি ক'ম আৰু গাইজ, এয়া চাওক কেনেকৈ খৰি লৈ গৈ আছে নিজৰ ইচ্ছাৰে, কোনো মানে ৰখি চিষ্টেম নাই। আৰু মই ভাবিলোঁ যে অলপ ওচৰৰ পৰা কৈ আহোঁ ইহঁতক, যাতে মানে গছ গছনিবিলাক কাটিব নালাগে। কিন্তু কোৱাৰ পিছতো মানে এয়া চাব পাৰে নিজৰ ইচ্ছাৰে একদম কাটি গৈছে, আৰু যি মন গৈছে একদম তাকেই কাটিছে, আৰু দা চা লৈ একদম পূৰা কাটি গৈ আছে আৰু যি মন গৈছে। গতিকে গাইজ, এতিয়া আমি আৰু বুজোৱা কাম বুজাই দিলোঁ, তাৰপিছত যি কৰিব, আৰু এতিয়া আৰু আমাৰ এপ্লিকেশ্যনো দি দিছোঁ। এইবিলাকতো খেদালোঁ গাইজ, কিন্তু এতিয়া মই অলপমান চাফা কৰি লওঁ আগত। লেতেৰা হৈ আছে গাইজ, অলপমান চাফা কৰিলোঁ আৰু যিমানখিনি পাৰিছোঁ। এইফালে আছেই, এতিয়া জ্বলাব লাগিব চাফা কৰি। আৰু তেতিয়া যোৱাৰ পিছত মই ভাবিছিলোঁ নাহিব, কিন্তু বাট আকৌ এবাৰ আহিছে। এয়া ডাঙৰ গছ কাটি আছে, একদম পূৰা ডাঙৰ গছটো। আৰু এয়া লগতে এতিয়া চাব ঢেৰ এসোপা মাইকী মতা এসোপা মানুহ আহি যাব, মানে গছসোপা বুটলিবৰ কাৰণে। মানে কি ক'ম আৰু, সিহঁতক ৰখাই মেলিও লাভ নাই, মানে ইমান ডাঙৰ গছসোপা এনেই কাটি গৈছে গাইজ, কি ক'ম আৰু। বাৰু মই ভিডিঅ'ত কৰি লৈছোঁ, চাব পাৰে। আৰু এয়া চাওক কাটি মেলি পেলাই দিলে, আৰু ইয়াত দেখি মোৰ মানে একদম ইয়াত থাকিব মন নোযোৱা হ'ল, আৰু মই ইয়াৰ পৰা ওলাই দিওঁ গাইজ। চ' গাইজ, অফিচৰ পৰা অলপ ওলাই আহিলোঁ, আৰু এতিয়া আহিছোঁ আমাৰ পেহা তাত। কিবা মাতিছিলে পেহাই, কিবা কামৰ কাৰণে নাজানো, আৰু চাওঁ আহিব তেওঁ। এতিয়া ৰখি আছোঁ জাষ্ট তেওঁ ফেক্টৰীৰ ওচৰতে, কিয় বা মাতিছে এতিয়া চাব লাগিব। মোৰ মতে পইচা দিব চাগে, মানে ঘৰত দিবলৈ, গতিকে চাওঁ। মোৰ ভিডিঅ'বিলাকত আগতো আপুনি এয়া লোকেশ্যনটো দেখি পাবই, পেহা থাকে মানে ফেক্টৰীত কাম কৰে। কিমান বা সময় লগাই কোনো ঠিক নাই গাইজ, ৰখি আছোঁ আৰু ৰখি মেলি গাড়ী চাই আছোঁ, আৰু একো কাম নাই। গাইজ, ইয়াক পইচাখিনি দি দিওঁ, ইয়াৰ আজি বোলে বাৰ্থডে। আজি বোলে বাৰ্থডে বোলে, হা সঁচাকৈ বাবাই পইচা দিছে। কি হ'ল এইটো মাথাত কি হ'ল মাথাত মাইনা? দেহা জানো মাইনা জানো, পইচাটো লাগিবনে নাই?
লাগে টুপিটো খুল এইটো কি হ'ল মাথাত এই নিজৰ দাদাৰ কি কৰিছে এই যে ট্ৰিমাৰ দি নিজৰ চুলি খুৰাই দিছে এইটো হেল্ল' হ'ল গাইজ এতিয়া অলপমান ৰেষ্ট কৰাৰ সময় গতিকে মই অলপমান শুই ল'ম তাৰপিছত উঠি পিনে চাম আৰু কিবা কাম থাকিলে কৰিব লাগিব মানে আজি মই আজি কিবা এটা এপ্লাই কৰিব আছে মোৰ ভাগৰ মানে মই নিজৰ ভাগৰটো এপ্লাই কৰিম তাৰপিছত দেখা যাব তো গতিকে চাই থাকক মানে শুই যাম গতিকে উঠিলে লগ পাম আৰু দুপৰীয়া শুই মেলি উঠি পিছত মই ভিডিঅ' শ্বুট কৰা নহ'লে আৰু ইয়াৰ ৰাতি মই ডাইৰেক্ট ভিডিঅ' শ্বুট কৰি আছোঁ মানে খাবলৈ বহিছোঁ আৰু ৰাতিৰ সময়ত ৰাতিৰ আহাৰটো তাৰপিছত মই চিধা ৰুমত দেখা পাব আৰু মোক গতিকে ঠিক আছে গাইজ মই খাই লওঁ তাৰপিছত লগ পাই আছোঁ ৰুমত মই খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া হৈছে শোৱা সময়ত বিচনা লগাই থৈছোঁ আৰু এতিয়া ইমানখিনি যদি ভ্লগ চালে ভিডিঅ'টো চাইছে ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি দিব ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ৱেইট কৰিব বেলেগ এটা ভ্লগৰ কাৰণে গতিকে লগ পাম এটা বেলেগ ভ্লগত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় আই